মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম। আজি ৰঙালী বিহু হিচাপে আমি গৈ আছোঁ ফাৰ্ষ্টে জেতুকা তুলিবলৈ। ৰঙালী বিহু যিহেতু জেতুকাটো লগাবই লাগিব আৰু লগতে আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। সেয়া গম পালেই নহয়, তেনেহ'লে ব'লক ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো। আমাক খাব দিলে হ'ল আৰু। জেতুকাৰ উপকাৰিতাবোৰতো আপোনালোকে জানে আৰু কোৱা হয় যে এইটো মাহত জেতুকা লগালে হেনো ছালৰ ৰোগৰ পৰা উপশম পোৱা যায় আৰু জেতুকাৰ ৰঙত ৰাঙলী হ'লে সৌন্দৰ্যতাও বৃদ্ধি পায় দিয়কচোন। জেতুকাখিনি ছিঙি আনি ধুনুৰ হাতত গতাই দিলোঁ পিচিবলৈ বুলি। তাৰ পাছত গ'লো মাহ হালধি সানিবলৈ বুলি আৰু দেখিছে এয়া বায়েক ভনীয়েকৰ মৰম। ভনীয়েকে বায়েকক মাহ হালধি সানি দি আছে আৰু আনফালে ময়ো সানি ল'লোঁ। পোৱালীকেইটাৰ যে ভিডিঅ'ত উঠিবলৈ ইমান চখ নহয়। কিয়নো মাহ হালধি সানিলো? বছৰটোৰ কাৰণে ছালৰ ৰোগ ব্যাধি সকলো নাইকিয়া। তাৰ পাছত আহিলোঁ পুখুৰীলৈ বুলি, মানে বৰ্তা আৰু দাদা মাছ মাৰি আছিল। ন তুলিমে এইয়া হা এই তুলিমে ইয়াত আনিমে। দাদাই কৈ আছিল তাক হেনো ভিডিঅ' কৰিব নালাগে, তাৰ লাজ লাগে, কিন্তু আমিতো কৰিমেই। এজোপা আম ফুলা নাই এইবাৰ। যোৱাবাৰ বহুতে আম আছিলে, এইবাৰ নাই। তাৰ পৰা আহিলোঁ আমি পথাৰৰ পুখুৰীত গৰুকেইটা গা ধুৱাবলৈ বুলি। গৰুকেইটা আমাৰ নহয় পাছে খুৰাহঁতৰহে দেই। আগৰ পৰাই পৰম্পৰা চলি আহিছে যে গৰু পুখুৰীত নহ'লে বিলত নি গা ধুৱাবলৈ লাগে। আমাৰ ইয়াত বিল নাই যিহেতু পুখুৰীতে নি গা ধুৱালোঁ। আনফালে গৰুকেইটা গা ধুৱাই হোৱাৰ পাছত পোৱালীকেইটাই লাও খা বেঙেনা খা কৰি আছে। পথাৰৰ পৰা আহি নিজে গা পা ধুই অলপ সাজু হৈ ল'লোঁ। বছৰেকৰ বিহুটো যেতিয়া এবাৰেই আহে জেতুকাও লগাইছোঁ বহুত তাতে, ধুনীয়া ফটো মাৰি দিয়ে। সেয়েহে এখন ফটো আৰু যদি উঠিলেতো আপোনালোকে নহ'ব ন, চাব বিচাৰে আমি তেনেহ'লে মোৰ নুঠিলে ইনষ্টাগ্ৰামটো নহ'ব ন, ফ'ল' কৰি ল'ব আৰু ফটো ইনষ্টাগ্ৰামত এখনতো চাব উঠিবই পাৰিব। লাগিব। কিবা এটা কৈ দে। লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কাৰোবাক লাগে তেনেহ'লে কণ্টেক্ট কৰিব দেই, বহুত ধুনীয়া ফটো মাৰে। আবেলিলৈ বাহিৰতে বহি, মানে চোতালতে বহি লৈ আমি নাম শিকি আছিলোঁ। মই শিকি থকা নাছিলোঁ, মই শিকাই আছিলোঁ। মানে ভণ্টিহঁতে হুঁচৰি গাব আৰু সিহঁতে হুঁচৰিৰ নামেই নাজানে। তাকে কি গাব লাগে, কেনেকৈ গাব লাগে, আমি সৰুতে যি গাইছিলোঁ শিকাই আছিলোঁ। হুঁচৰিয়ে আপোনালোকে বাৰু নাজানে কি সিহঁতে। হুঁচৰি গাইছিলে দুটামান কমেণ্ট হুঁচৰি শিকাই কৰিবচোন। দে, সিহঁতক হুঁচৰিয়ে নাজানে। দেহাবা আৰু ধুনুবা আমাক হুঁচৰি শিকাব। কলঙৰ সিপাৰি সীতাগল বাগৰি সীতাগল বাগৰি কলঙৰ কাষৰি সীতাগল বাগৰি সীতাগল বাগৰি ৰামে হাতে মেলি ধৰে ঐ। মেলি ধৰে হৈ গোবিন্দাই ৰাম খালে লাই 100 টকা নিদিলে লাগি যাম ফান। কাউৰীয়ে ধান খালে। হেই নহয় নহয়, এইঘৰ মানুহ কলৈ গ'ল চৰাই ধান খালে। এইঘৰ মানুহ কলৈ গ'ল চৰাই ধান খালে, পইচা দিব পাম বুলি। তাৰ পাছত ধুনুৱে ঠিক কৰিলে যে আজি নেমু খাব, মানে তাইৰ বোলে নেমু খাব মন গৈ আছে। সেয়েহে তাই আৰু টিকলি দুজনীয়ে গৈ পেলাই নেমু ছিগি আনি নেমু কাটিও আছে। আৰু আমি গোটেইকেইটা কাষতে বহি লৈ পেলাই নেমু খাবলৈ ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে বাৰু এনেকৈ নেমু খাই ভাল পায়নে? আমি মানে টেঙাত জম, যেনেকুৱা টেঙাই নহওক যি টেঙাই নহওক সকলো সময়তে খাব পাৰিম। সন্ধিয়া টিকলিহঁত ওলাল হুঁচৰিলৈ বুলি, এয়া দেখিছেই নহয়। আৰু ৰাতিৰ সাজত বৰ বিশেষ যোগাৰ নাছিল বাৰু, পোলাও আৰু চিকেন আছিলে। আৰু ৰেচিপিটো আজি নিদিওঁ, কাৰণ আপোনালোকেতো জানেই ৰেচিপিটো কেনেকৈ কি বনায়। বাৰু আপোনালোকে আজিৰ দিনটো কেনেকৈ পাৰ কৰিলে ক'বচোন। তেনেহ'লে আজিলৈ আহিছোঁ দেই, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই বাই।